মন বেয়া থাকিলে কথাখিনি এবাৰ শুনক। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল। কাৰণ সাপটোৱে আপোনাক এবাৰ ধ্বংসন কৰিব, কিন্তু সেই অসৎ বন্ধুৱে আপোনাক বাৰে বাৰে ধ্বংসন কৰি থাকিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহ'বা, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। সাগৰত বহুত ঢৌ থাকে, কিন্তু চব ঢৌ কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু হ'ব পাৰে, কিন্তু সকলো বন্ধু মনৰ নিচিনা হ'ব নোৱাৰে। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা কঠিন: নিজৰ মন পচন্দৰ এটা মানুহ, সুন্দৰ এটা মন, সুখৰ ভাগিদাৰ, নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। আচলতে পৃথিৱীত কোনেও ব্যস্ত নহয়। যিয়ে আপোনাক ব্যস্ততা দেখুৱাই সময় দিব নিবিচাৰে, বুজি ল'বা, তাৰ কাষত আপুনি মূল্যহীন। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাব নাযাবা। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাযাবা, কাৰণ কষ্ট চবেই দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে।